গাইজ তো একদম ৰেডি হোৱাৰ সময়তে কেমেৰাটো অন কৰিলোঁ। আজি এঠাইত যাম। ইয়াত মই কি থওঁ জানেনে? ইয়াত মই কাণফুলি চব একেলগত থৈ দিওঁ। এয়া চাওক বহুত কাণফুলি আছে। তো ক'ৰবালৈ গ'লে মানে পোৱাহি নাযায় যে বিচাৰি, তো যোনকেইটা মানে পিন্ধো মানে সেইকেইটা ইয়াতেই থওঁ। তো আজি মানে এঠাইলৈ যাম, তো মই বোলো একদম ৰেডি হোৱাৰ পৰাই আপোনালোকক দেখাওঁ মই কোনযোৰ পিন্ধিম। এইয়া গাইজ কাণফুলি, সেইটো আৰু এটা। তো মই কাণফুলিযোৰ পিন্ধি লওঁ। কান্তে গাইজ ঠিক আছে, মই একেবাৰে ৰেডি হয় তাৰপিছত আকৌ এয়া ঘূৰি তাৰপিছত মই লগ পাই আছোঁ। হাই গাইজ, মই যিনি আপোনালোকক মোৰ চেনেলৰ আৰু এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। তো এয়া গাইজ অলপ আগত দেখিলেই মই ৰেডি চেডি হৈ গ'লোঁ, একদম এতিয়া ফাইনেলি ৰেডি হৈ গ'লোঁ। তেওঁ এতিয়া ওলাই দিম, মানে এতিয়া ওলাবৰ কাৰণে মানে টমটম আমাৰ জানেই, টমটম দি যাম আজি একচুৱেলি। তো বাহিৰত গৈ পেলাই অলপ টমটমৰ কাৰণে ৰখিম, যিহেতু আমাৰ ইপিনে টমটম আহা অলপ মানে টমটম পোৱাটো অলপ টান মানে। তো এনে ক'ৰবাত গ'লেতো পোৱা নাযায়, মানে এনেইতো আছেই না, সেইটোতো চবেই জানে। তো সেইবুলি মই ভাবিছোঁ বাহিৰত গৈ পেলাই অকণ ৱেইট কৰিম। তো টমটমটো আহিলেই তো গুচি যাম। তো মই যাম একচুৱেলি অলপ বজাৰলৈ। তো মই অকলে নাযাওঁ, তো মাহঁতেও যাব। তো মাহঁতেও ৰেডি হৈ ওলাল। তো এতিয়া মই বোলো মই আপোনালোকক দেখাই দিওঁ। তেন্তে ঠিক আছে গাইজ, আপোনালোক মোৰ লগতে থাকিব আৰু আশা কৰিছোঁ মোৰ ফুল ভিডিঅ'টো চাব। তেন্তে ক'ত যাওঁ কি কৰোঁ মই পাৰিলে আপোনালোকক অলপ অলপ দেখাই দিম। ঠিক আছে গাইজ, তেন্তে মই অলপ পিছত আকৌ লগ পাই আছোঁ। গাইজ এয়া আহি পেলাই মই ৰৈ আছোঁ মানে বাহিৰত টমটমৰ কাৰণে অলপ। তো এতিয়াও টমটম আহি পোৱা নাই। তো এয়া চাকে পিন্ধি আহিব টমটম, এই পিন্ধি। তো ইয়াতে মানে ৰখি আছোঁ টমটমৰ কাৰণে। আৰু 5 মিনিটমান ৰখিম, নাপালে গৈ থাকিম আৰু খোজকাঢ়ি কি কৰিম। আজি একচুৱেলি টমটম এনেও কম, তো টমটম বহুত কম আজি, সেইকাৰণে পোৱা নাই, এনেই বেছি যায়। আজি কিবা এটা হ'ল কিয় বা জানো, টমটম আজি একদম বহুতেই কম। তো এটা দুটা মাজে মাজে কেতিয়াবা গৈ আছে। তো এইয়া চাক আমাৰ আদনান কেনেকৈ দৌৰি আহি আছে। তুমি আহা আদনান, আহা, আহি যোৱা, ইয়াত আহা, আহা এইপিন্ধি আহা, এইপিন্ধি আহা। এইটো আমাৰ আদনান আহি গ'ল। হাই কৈ দিয়া, হাই কৈ দিয়া। অঁ আজি স্কুলত কি আছিলে? 5 ছেপ্টেম্বৰ। এয়া চাওক চব স্কুলৰ পৰা এতিয়া আহিছে। হাই 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 দিদি, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দে চবেই যাতে মোক ছাবস্ক্ৰাইব কৰে, কৈ দে। নকওঁ, ঠিক আছে। 5 ছেপ্টেম্বৰ আছিলে, তো ইহঁতে এতিয়া আহিছে স্কুলৰ পৰা। হাই ছাবস্ক্ৰাইব কৰিবলৈ নকয়, একচুৱেলি লাজ পাই গৈছে সৰু ল'ৰা ছোৱালীটো। এই আহি গ'ল ফাইনেলি, টমটমটো আহিছে। তো ইমান সময় ৰখাৰ পিছত এতিয়া আহি গৈছে টমটম। তেন্তে ঠিক আছে গাইজ, মই ৰাস্তাত টমটম দি উঠি দিলোঁ। তো এতিয়া আৰু বেছি টাইম নালাগে, পাই যাম বজাৰ। আদনান এক মিনিট হাই দি দিয়া। আদনানে ধুনীয়াকৈ হাই দিব জানে আদনানে। অঁ আদনান, তোমাৰ কি লাগিব বজাৰত যাবা? বাবা কি লাগিব? এইবিলাক দুষ্টামি কৰিলে মানুহে কি ক'ব জানা? তোমাক ক'ব আদনান এটা বেঙা ল'ৰা, আদনান এটা বেঙা ল'ৰা। তো তোমাক ক'ব তুমি একোৱে বুজি নোপোৱা। এয়া গাইজ আমাৰ ঘৰৰ ওচৰতে আছোঁ এতিয়াও, আৰু বেছি টাইম নালাগে। আমাৰ ঘৰৰ পৰা একচুৱেলি বেছি সময় নালাগে জুৰিয়া বজাৰ, 5 মিনিটমান লাগে। বাইকত গ'লে আৰু কম লাগে। একচুৱেলি এতিয়া আমি বাইকত যোৱা নাই, আমি গৈ আছোঁ টমটমেৰে। তো সেইবুলি অলপ টাইম লাগিব, হ'লেও মানে বেছি টাইম নালাগে।
ক'ৰবাত গ'লে আদনান বেছিভাগ মোৰ লগতে যায়। যাওঁতে গাইজ মই গৈ পেলাই আপোনালোকক কি কৰোঁ নকৰোঁ দেখাই থাকিম আৰু আপোনালোক মোৰ লগতে থাকিব আৰু মোৰ ফুল ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাব। গাইজ আমি বজাৰ পাই গ'লোঁ। তো এতিয়া লাহে লাহে আমি সোমাই আছোঁ বজাৰৰ পিনে। তো মোৰ চকুৰ আগত এই বেগৰ দোকান এটা পৰি গ'ল। তো এয়া ৰ'ব আপোনালোকক দেখাই দিছোঁ বেগকেইটা। এয়া গাইজ আমি ছোৱালী মানুহ আমি য'ত যোনটো চাওঁ মানে সেইটোৱে পচন্দ আহি যায়। তো মই যেতিয়া বেগকেইটা চাইছিলোঁ তো আপোনালোককো অলপ দেখাই দিলোঁ। তো সেইবুলি আৰু অলপ ৰেকৰ্ড কৰিলোঁ। আদনানৰ আম্মু ভিতৰত গৈছিলে চাবলৈ। তো ভিতৰত চাই আছিলে আদনানৰ মা। তো এয়া ফাইনেলি ওলাই আহি গ'ল আদনানৰ মা। এতিয়া আমি বেলেগ ফালে যাম। এয়া আমি চাই আছিলোঁ বিস্কুট। তো বিস্কুট অলপ লাগিছিলে কিনিছিলোঁ। এয়া কিমান ধুনীয়াকৈ ফল চল বহি আছে। তো সেইবোৰো অলপ দেখাই দিলোঁ আপোনালোক। যোৱা কোনটো খাবা দেখাই দিয়া দোকান। এতিয়া আহিলোঁ ফলৰ দোকানত। তো এয়া তো অলপ আপেল লৈছিলোঁ। এয়া গাইজ ফাইনেলি মই জোতাৰ দোকানলৈ গ'লোঁ। এয়া জোতা এযোৰ চাইছিলোঁ আৰু এইকেইটা ল'ম বুলি ভাবি আছিলোঁ। তো ফাইনেলি একচুৱেলি লৈহে আহিলোঁ। আৰু আছিলে চেণ্ডেল জোতা মই এইবোৰ ঘূৰি ঘূৰি চাই আছিলোঁ। তো ইয়াতে বহি বহি মই চাই আছিলোঁ আৰু আপোনালোকৰ কাৰণে অলপ ৰেকৰ্ড কৰিছিলোঁ যিহেতু আপোনালোকক অলপ দেখাম বুলি অলপ ৰেকৰ্ড কৰি আছিলোঁ। এয়া গাইছাক আমাৰ ছোৱালী মানুহৰ চকু আকৌ এনেকুৱা যিমান বস্তু আছে চবেই ভাল লাগে। এযোৰ ল'লেও আৰু এযোৰত চকু থাকে। এতিয়া জোতাযোৰ লৈ ওলাই আহিলোঁ দোকানৰ পৰা আৰু তাৰ পৰা ওলাই আহি এতিয়া সোমালোঁ এই কণী ল'বলৈ। তো মায়ে কৈছিলে কণী ল'ব লাগে বুলি ঘৰৰ কাৰণে। তো মই গৈ পেলাই কৈ আছিলোঁ কণী বান্ধি দিবলৈ। তো এয়া কণী আপোনালোকক দেখাই দিলোঁ। মাইকী মানুহৰ চিন্তা থাকে ঘৰৰ কাৰণে। তো মায়ে কণীও ল'লে। কণী লৈ পেলাই আহি পেলাই ইয়াতে আহি ল'লে এই কি কয় চিকেন। এয়া গাইছ আমি চব বজাৰ আমাৰ শেষ হ'ল। এতিয়া আমি ঘৰৰ পিনে গৈ আছোঁ ঘৰৰ ফালে। তো আৰু এইখিনিতেই লগাই দিলে আদনানে প্ৰব্লেম। আমি এনেও বেছি লেট কৰা নাই আজি যিহেতু আদনানৰ গা বেয়া আৰু সেইকাৰণে পটাপট যিখিনি লাগতিয়াল সেইখিনি কিনি আহি গ'লোঁ। তো গাইছ মই ঘৰত গৈ পাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ। তো ফাইনেলি গাইছ আহি গ'লোঁ বজাৰৰ পৰা অলপ আগত। তো এতিয়া অলপ ওলাইছোঁ আমাৰ পুখুৰীৰ পাৰ পিনে খোজকাঢ়ি আছোঁ যিহেতু আবেলিৰ টাইম এতিয়া। তো এইবুলি অলপ খোজকাঢ়ি আছোঁ। তেন্তে গাইছ নিশ্চয় আজি মোৰ ভিডিঅ'টো চাইছে। আজি মোৰ ব্লগটো এইখিনিয়ে আছিলে। তো মই ক'ত গ'লোঁ কি কৰোঁ চব আপোনালোকক অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি পাৰিছোঁ। তো তেন্তে গাইছ আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।
তেন্তে আজিলৈ আহোঁ আৰু এটা মজাৰ ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাই আছোঁ। তেতিয়ালৈকে আপোনালোক ভালে থাকক, সুস্থ থাকক আৰু মোৰ ভিডিঅ'টো চাই থাকক। বাই বাই।